मोनाब्लाबो बिथांमोना जोंनि बिपिएफ राजनिति दलाव जगदान जाफैदों। दा बिथांमोनखौ आङो बिपिएफ राजनिति दोलोनि जानानै लोगोसे बे दतमा समस्तिनि एमसिएलए हिसाबै बिथांमोनखौ आङो गोसो गोथारै बिथांमोनखौ बरायदों। फैबाय थागोन समाव निस्सय बिपिएफ राजनिति दोलोनि जानानै बिथांमोना खामानि मावलांगोन बा जोंनि दैदेनगिरिफोरनि जे निर्देशना बिथांमोना पालन खालामगोन बेखौ आङो मिजिंथिबाय आरो बिथांमोनखौ सुसाइस्थ' कामना खालामबाय। बिथांमोननि न'खरा सान्ति सुखियै बे सोलिबाय थानाय जे 2024 जे बोसोर बेवहाय जाहाथे बिथांमोना सान्तियैनो न'खर खुंलांनो हायो आं बेखौ इसोरनि खाथियाव आङो आर'ज गाबबाय। তেখেতসকলক মই বিপিএফ ৰাজনীতি দলৰ হৈ তেখেতসকলক পোনপ্ৰথমে মই আদৰণি জনাইছোঁ। লগতে আহি থকা দিনত নিশ্চয় তেখেতসকলে আমাৰ বিপিএফ ৰাজনীতিক দলৰ যিটো নীতি আদৰ্শ সেইটো মানি চলিব বা নিষ্ঠা সহকাৰে তেখেতসকলে পালন কৰিব এইটো মই আশা ৰাখিছোঁ। আৰু আহি থকা দিনত নিশ্চয় বিপিএফ ৰাজনীতিক দলে আমাৰ এইখন অঞ্চলৰ পৰা দতমা সমষ্টিত যিমান জাতি জনগোষ্ঠী আছে তেখেতসকলে বিগত যোৱা 2005 পৰাই যেনেকৈ সহায় সহযোগিতা আগবঢ়াইছে তেনেকৈ এইবাৰো কৰিব আৰু ইয়াতকৈ বেছি শক্তিশালী ৰূপত আমাৰ এইখন অঞ্চলৰ ৰাইজে সহায় কৰিব আৰু আহি থকা 2024 যিটো নিৰ্বাচন ইয়াত আমি বিপিএফ ৰাজনীতি দলৰ প্ৰাৰ্থীক আমি সহজতে জিকাই দিয়াত আমি সহায় কৰিবলৈ সক্ষম হ'ব বুলি মই আশা ৰাখিছোঁ। বিশেষভাগ কোনটো দলৰ পৰা আজি বিপিএফ দললৈ বেছিকৈ যোগদান তেখেতসকলে লিডাৰ নহ'লেও তেখেতসকলে কিছু ইউপিপিএলৰ লগত কিছু সংখ্যক মানুহে বিজেপিৰ লগত তেখেতসকলে ভোট দিছিল। তো আজি তেখেতসকলৰ যিটো শাসন এই শাসনত আমাৰ এইখন অঞ্চলত তেখেতসকলে উন্নতিৰ কাৰণে একো কাম কৰি দিব পৰা নাই। ইয়াৰ কাৰণে তেখেতসকলে আমাৰ বিপিএফ ৰাজনীতি দলৰ লগত আজি যোগদান হৈছে। আপুনি চলি থকা চৰকাৰৰ মেম্বাৰ আছিলে আৰু আজি আপুনি আপোনাৰ মেম্বাৰ পদটো ত্যাগ কৰি কিনে আপুনি আজি বিপিএফ দললৈ যোগদান কৰিছে, কি ক'ব খোজে? মই যোগদান কৰাৰ কাৰণ কি মই ভাবিছোঁ মই অসমৰ চৰকাৰ আমাক কিয় লাগে, ব্ৰিটিছে যিখিনি আমাৰ চৰকাৰ যাই আমাক যাক দৰকাৰ যাক লাগে আমি সদায় লগ পাওঁ, সদায় নিজৰ নিচিনা কৰি ঘৰৰ মানুহ নিচিনা কৰি কথা ক'ব পাৰোঁ। এইখিনি চৰকাৰ আমাক লাগে, তাৰ কাৰণে বিপিএফ চৰকাৰ আমাৰ ভাল। আৰু এইখিনিয়ে মই পাব্লিকক কৈ আছোঁ আমাৰ চৰকাৰখিনি আমাৰ বাচিয়া ল'বা বহুত দৰকাৰ, বহুত কাৰণ আমি যধে মধে ভোটখিনি আমি বেলেগত দিলে নহ'ব। আমি নিজে ঘৰৰ মানুহ ইমান বেটা ল'ৰা ৰাতিপুৱা হ'লে বা ৰাতি দিন লগ পাওঁ, এইখিনি কৰি যোন ছাৰক মই লগ পাওঁ সদায় লগ পাওঁ, এইখিনি কাৰণে মই বেছি কথা নকওঁ। আজিৰ দিনত যিটো ব্ৰিটিছৰ কলিশ্যন চৰকাৰ ইউপিপিএল বিজেপিয়ে চৰকাৰ চলাওঁতে ব্যৰ্থতা হৈছে বুলি আপুনি ভাবে নেকি? হৈছে আৰু এইখিনি মই কিছু দিবাতো পাই নাই, এইখিনিতো জানোকে এইবিলাক যিখিনি ঘৰ থৰ এইবিলাকতো আগৰ চৰকাৰে আমাৰ বিপিএফ চৰকাৰে কৰা। আৰু এতিয়াতো আজি ইমান দিন হ'ল আজিৰ পৰা আমাৰ গাঁওখনত যে ইমান ধুনীয়াকৈ আহে যে ছাৰৰ নিচিনা আলোচনা কৰিবে নকৰিলেকে, তাৰ কাৰণে আমি পাব্লিকো আৰু ইমান ভাল নাপাওঁ। এইখিনিয়ে আৰু আজি যিকেইটা বিপিএফ দললৈ যোগদান দিছে এইটো আপোনাৰ লিডিঙত হৈছে নেকি? মোৰ অনাগত দিনত আপুনি বিপিএফৰ হৈ কেনেকুৱা কাম কৰিব বুলি ভাবে? যদি মই পাব্লিকো কৈয়া থাকোঁ আৰু মোৰো এতিয়া বিশ্বাস ছাৰে যদি জিতি দিব পাৰোঁ ছাৰে আমাৰ নিশ্চয় কাম ভালদৰে কৰিব, এইখিনি মোৰ বিশ্বাস আছে। আৰু পাব্লিককো কওঁ পাব্লিকে নিশ্চয় যোন এনেকুৱা ভুল নকৰে, আমাৰ ছাৰক জিতাই নাঙলক জিতাই, এইখিনি মই বহুত আশাবাদী। ৰাইজলৈ কি আহ্বান জনাব? ৰাইজকো মই কওঁ আমাৰ গামোৰা মহোদয় আছে, আমাৰ নাঙলক ভোট দিয়ক, ছাৰক জিতি লাগে, এইখিনিয়ে জানো মই।